দাদা দাদা উঠ আকৌ ৰাতিপুৱালে নহয় তই আজি নতুন কাম বিচাৰি যাম বুলি কৈছিলি নহয় উঠিছোঁ ভাইটি ৰ বেলি ওলাই আহিলে উঠ ভাইটি দে টিউবৱেলটো মই মাৰি দিছোঁ দাদা দে টিউবৱেলটো মই মাৰি দিম তোৰ মুখখন ধুই ল দাদা ল চাহকণ খাই ল দে ভাইটি দাদা মই আজি পূজা চাবলৈ যাম দিনতে ৰাতিটো যাব নোৱাৰোৱেই হ'ব দে কামৰ পৰা অহা মোৰ দেৰি হ'ব পাৰে তই লগতে যাবি দাদা কাম পাম নেকি কামটোতো নাইয়ে ভাইটি হ'ব তুমি বহি লৈ আহিছোন কাম এটা আছে তুমি কৰিব পাৰিবা জানো পাৰিম এখন চফা কৰিবলৈ আছিলে তুমি নহবা কাইলৈৰ পৰা আহিবা আৰু বাইকখন এতিয়া দুখাই দিয়কচোন একেবাৰে চাই যাওঁ হ'ব তেন্তে আহা ভাইটি বাৰীখনটো এইখনেই গোটেইটো চফা কৰি দিবা হ'ব দাদা ভাইটি দাদা দৰ্জা খোলা আছে সোমাই দাদা কাম নাপালি নেকি পালো মালিকে কাইলৈহে মাতিছে দাদা মোক পইচা কেইটামান লাগিছিলে পূজা বস্তু চাই আহিছিলোঁ ভাইটি মই কাম এটা পালো মালিকে কাইলৈহে মাতিছে হ'ব দাদা কাইলৈ যদি পাওঁ মোক আনি দিম ভাইটি মই যাওঁ ভাত বাঢ়ি থৈ আছে তই খাবি হ'ব দাদা মই খাই ল'ম দাদা ইয়াত চহী এটা দি দিয়ক দিয়া কোনডোখৰত মাৰিব লাগিব হোৱা থেংক ইউ ৰ'বা অফিচৰ কামবোৰ ভালে চলিছে নাই চলিছে ঠিকেই চলিছে এতিয়া তুমি কোৱাচোন অফিচৰ কামবোৰ ভালে চলি আছেতো চলিছে কৰ্মচাৰীবোৰ আহিছে নাই আহিছে হ'ব তুমি ভিতৰতে বহাগৈ নাই চাহ এটা দিব ঠিক আছে মই ভিতৰলৈকে ছাৰ ননী এইফালে আহাচোন এই পইচাটো তুমি থৈ দিবা যোৱা মই গা চা ধুই আহি লওঁ কাম কৰা ল'ৰাজন আহিছে কিবা পইচা তোমালোকে দিবলগীয়া আছে নেকি মই বাৰু পইচাটো দি দিম যোৱা ঠিক আছে দাদা পইচাটো লাগিছিলে নহয় তোমাৰ কাম কৰা কেইদিন হ'ল 2 দিন হ'ল তোমাকতো 600 টকা দিব লাগিব মানে দিব নোৱাৰি মোৰ দৰমহা অকণমান খেলি মেলি লাগিছে তোমাক অহাটো মাহলৈ মিলাই দিম এতিয়া মোৰ হাতত পইচাটো নাই বাৰু দাদা অহা মাহত মিলাই দিম বুলি কৈছে নহয় তেতিয়া ল'ব তেনেহ'লে যাওঁ দাদা হ'ব এতিয়া তুমি যোৱা বাৰু দাদা সেইটো পইচা নাই বুলি কৈছিলে এতিয়া পইচা ক'ৰ পৰা ওলালে পইচাটো নিওঁ নে নিনিওঁ মনে মনে লৈ যাওঁ নিওঁৱে আৰু ভাইটিও পইচা নিবলৈ কৈছিলে লৈয়ে যাওঁগৈ আৰু যা আপুনি থবলৈ দিয়া পইচাটো কাম কৰা মানুহজনে চুৰ কৰি ল'ব তুমি কি কৈছা ভাই খবৰটো ভালনে ভালে ভাই তোৰ ফোন আছে ল'ৰা কোনে মাৰিছে হেল্ল' তোমালোক ক'ত আছা ক'ত আছা এই মই হাজোপাতলত আছোঁ এই হাজোপাতলত ফ্ৰণ্টৰ ৰাস্তাটোতে আছে নাই তেনেহ'লে এই মোৰ ঘৰত যে কাম যে কৰিছিলে হয় এই ল'ৰাজনে কৈছিলে সেইজনে মোক ঘৰৰ পৰা টকা চুৰ কৰি লৈ গ'ল তোমালোকে দেখিলে ধৰি থবা হো দেখিছোঁ হ'ব ৰাখা তুমি ক'বা আহিছা কাম কৰা মানুহ ক'বা আহিছা তোমালোকৰ দাদা ফোন কৰিছিলে মোক তুমি বোলে সিহঁতৰ চুৰ কৰি আহিছা চেক কৰি দিব ৰ'বা নাই কিয়া ইয়াৰ পইচা ক'ৰ পৰা ওলালে হা মই আছোঁ ধৰ kita kan punya 10 kosong.
জীৱন জীৱন ঐ জীৱন তোৰ দাদাক এইখনৰ ল'ৰা কেইটামানে মাৰি আছে কি দাদাক মাৰি আছে ৰ মছলাটো লৈ আহিছো দাদা হেতিটোক কিয় মাৰিছে ই চুৰ কৰিছে দাদা তই মোৰ কাৰণে চুৰ কৰিলি ভাইটি তোক পূজা বস্তু কিনিবৰ বাবে মই মালিকক টকা বিচাৰিছিলোঁ মালিকে মোক টকা দিব নোৱাৰা বুলি কোৱাত মই উপায় লৈ চুৰ কৰিব লগা হ'ল কৰি দিছোঁ এইবাৰৰ পৰা এনেকুৱা ভুল নকৰিবা গধূলি পূজা চাবলৈ একেলগে যাম আমাৰ ঘৰলৈ গুচি আহিবা আৰু ভাইটি তুমি বেয়া নাপাবা আৰু হ'ব আৰু ব'লা এতিয়া একেলগে যাম এইখনে তোমাক লাগিব নেকি হ'ব দাদা এইখনেই ল'ম